হেল্ল' ফ্ৰেণ্ডছ, আজি এপিছ'ড 7ত আপোনালোকলৈ লৈ আহিছোঁ আছাম জিঅ'গ্ৰাফীৰ কিছুমান কুৱেশ্যন যিবোৰ আছাম গভৰ্ণমেণ্টৰ এণ্ট্ৰেন্স এক্সামসমূহত প্ৰায়ে আহি থাকে আৰু বহুত বেছি ইম্পৰ্টেণ্ট হয়। লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলো উপকৃত হ'ব পাৰিব বুলি আশা কৰিছোঁ। আহকচোন চাওঁ। হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ মাটিকালি কিমান? 78,438 স্কোৱাৰ কিলোমিটাৰ, 78,438 বৰ্গ কিলোমিটাৰ। What percentage of Indian landmass is covered by Assam? 2.39%, 2.39%. Assam is located between 24.3 degree north to 28 degree north, 89.5 degree east to 96.1 degree east. What is the population of Assam? 3,11,69,272. অসমৰ জনসংখ্যা কিমান? 3,11,69,272 জন। What percentage of Indian population is covered by Assam? 2.64%. ভাৰতীয় জনসংখ্যাৰ কিমান শতাংশ জনসংখ্যা অসমে আগুৰি আছে? 2.64%. How much percentage of land of Assam has been occupied by forest? 34.21%. অসমৰ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? 34.21%. How many national parks are there in Assam? 7. 2 new Dihing Patkai National Park located on Dibrugarh and Tinsukia district. Raimana National Park located on Kokrajhar district. অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7খন, তাৰে 2খন নতুন। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত আছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। What is the total area of Kaziranga National Park? 430 স্কোৱাৰ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? 430 বৰ্গ কিলোমিটাৰ। How many rainforests are there in Assam? 1. দিহিং পাটকাই নেশ্যনেল পাৰ্ক। অসমত কিমানখন বৰ্ষাৰণ্য অৱস্থিত? এখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। How many biosphere reserves are there in Assam? 2. কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। অসমত কিমানখন জীৱমণ্ডল সংৰক্ষিত অঞ্চল অৱস্থিত? 2খন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। Which national park in Assam is famous for white-winged duck? নামেৰি নেশ্যনেল পাৰ্ক এণ্ড ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। অসমৰ কোনকেইখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত? নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। Which is the smallest national park in Assam? Rajiv Gandhi Orang National Park. Its area 79.28 স্কোৱাৰ কিলোমিটাৰ। অসমৰ সবাতোতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি হৈছে 79.28 বৰ্গ কিলোমিটাৰ। How many wildlife sanctuaries are there in Assam? 16. 2 proposed wildlife sanctuaries. অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? 16খন আৰু 2খন প্ৰস্তাৱিত। How many Ramsar seat in Assam? 1. দীপৰ বিল। অসমত কিমানখন ৰামচাৰ চিট অৱস্থিত? এখন দীপৰ বিল। Which national park in Assam is famous for wild water buffalo? কাজিৰঙা নেশ্যনেল পাৰ্ক। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া পানী ম'হৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। Which wildlife sanctuary in Assam is famous for হুলুক গিবন? হোলোংগাপাৰা গিবন ৱাইল্ডলাইফ চেঞ্চুৰী। অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য হুলুক গিবনৰ বাবে বিখ্যাত? হোলোংপাৰা গিবন বন্যপ্ৰাণী অভয়াৰণ্য। How many elephant reserves are there in Assam? 5. কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, চিৰাং ৰিপু, দিহিং পাটকাই, শোণিতপুৰ, ধানচিৰি লামডিং। অসমত কিমানখন হস্তি সংৰক্ষিত বনাঞ্চল অৱস্থিত? 5খন, কাজিৰঙা, কাৰ্বি আংলং, চিৰাং ৰিপু, দিহিং পাটকাই, শোণিতপুৰ, ধনশিৰি লামডিং। How many tiger reserves are there in Assam? 4. কাজিৰঙা, মানস, নামেৰি, ওৰাং। অসমত কিমানখন ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প আছে? 4খন, কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং। How many UNESCO World Heritage Sites are there in Assam? 2. অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য খণ্ড অৱস্থিত? 2খন।
In which year crude oil was drilled in Assam for the first time? 1889. অসমত কোন চনত পোনপ্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ খনন আৰম্ভ হৈছিল? 1889 চনত. Which is the highest hill range in Assam? বৰাইল হিলছ. অসমৰ সৰ্বোচ্চ পাহাৰীয়া এলেকাটোৰ নাম কি? বৰাইল হিলছ. Which district has highest population in Assam? নগাঁও ডিষ্ট্ৰিক্ট. অসমৰ সৰ্বোচ্চ জনসংখ্যাৰ জিলা কোনখন? নগাঁও জিলা. Which district has lowest population in Assam? ডিমা হাছাও. অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলা কোনখন? ডিমা হাছাও জিলা. What is the rank of Assam in terms of crude oil production? Second. খাৰুৱা তেল উৎপাদনত অসমৰ স্থান কিমান? দ্বিতীয়. How many geographical regions are there in Assam? 3. Brahmaputra Valley, Barak Valley and the hills of Dima Hasao and Karbi Anglong district. অসমত কিমানটা ভৌগোলিক অঞ্চল অৱস্থিত? 3টা. ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ পাহাৰীয়া অঞ্চলসমূহ. Which wildlife sanctuary is famous for golden langur in Assam? চাক্ৰশিলা ৱাইল্ডলাইফ চেঞ্চুৰী. অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য. ৰেড লেটেৰাইট soils are found in which areas in Assam? কাৰ্বি হিলছ এণ্ড ডিমা হাছাও হিলছ. ৰেড লেটেৰাইট মাটি অসমৰ কোন অঞ্চলত পোৱা যায়? কাৰ্বি পাহাৰ আৰু ডিমা হাছাও পাহাৰত. Which is the largest tea state of Assam? মনাবাৰী tea state. বিশ্বনাথ ডিষ্ট্ৰিক্ট অফ আছাম. অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি? মনাবাৰী চাহ বাগিচা. বিশ্বনাথ জিলাত অৱস্থিত. What is the amount of average annual rainfall in Assam? 2818 millimeter. অসমত গড়ে বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান? 2818 মিলিমিটাৰ. Which districts are famous for limestone in Assam? ডিমা হাছাও ডিষ্ট্ৰিক্ট এণ্ড কাৰ্বি আংলং ডিষ্ট্ৰিক্ট. অসমৰ কোনকেইখন জিলা চূণশিলৰ বাবে বিখ্যাত? ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা. What is the length of river Brahmaputra in Assam? 640 kilometer from Tinsukia to Dhuburi up to Bangladesh border. অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? 640 কিলোমিটাৰ তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ বাংলাদেশ সীমান্তলৈকে. আজিলৈ সামৰিছোঁ. ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ. নেক্সট এপিছ'ডত অসমৰ আৰু কিছুমান সাধাৰণ জ্ঞান লৈ আহি আছোঁ. ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব. ধন্যবাদ.